হেল্ল', সদায় ৰাতিপুৱা মোৰ পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ হয়। সদায়তো ৰুটিয়ে নি থকা হয় টিফিনত, সেইবাবে আজি ভাবিলোঁ যে অলপ বেলেগ কিবা এটা লৈ যাওঁ। কালিয়ে বন আনিছিলোঁ, বনটো বেলেগ একো কৰা নাই, দেখিছে আলু বইল কৰি পিটিকা নিচিনাকৈ বনাই, তাতে অকণমান চীজ দি লৈ গৈছোঁ। টিফিনটো বনাই লৰালৰিকৈ গা পা ধুই স্কুললৈ বুলিয়ে ৰেডি হৈ ওলাই আহিলোঁ আৰু একেবাৰে। স্কুললৈ যাওঁহে, কিন্তু আহি আকৌ কি খাম কি বনাম সেইটোও এটা চিন্তা হয়। আজি বজাৰ কৰোঁতে দেখা পালোঁ কচু আৰু টেঙামৰা, সেয়াই লৈ আনিলোঁ আৰু দুপৰীয়া সাজত তেনেকৈয়ে চিম্পলকৈ বনাই খালোঁ। যিহেতু অসমীয়া, ভাত নহ'লে নহয়েই, যিমান যি খালেও ভাতটো কিন্তু লাগিবই। আজি দুপৰীয়া টেঙামৰা, কচু, মচুৰ দাইলৰ আঞ্জা, কচু শাক, বিলাহী দি ৰন্ধা, ভাতকেৰেলা ফ্ৰাই, বেঙেনা ফ্ৰাই, এইদৰে আজি দুপৰীয়া সাজটো খালোঁ। তেন্তে মাছ মাংস যদিও খাওঁ, কিন্তু মোৰ এনেদৰে খাইহে ভাল লাগে জানেনে। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।